Hello guys, আজি আপোনালোকক দেখুৱাম ধলপুৰ আমি এতিয়া এইটো ব্ৰহ্মপুত্ৰ নদী আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থিয় আছো দেই গাইস চাই যাব দেই আমি এতিয়া ফেৰীত উঠিম এইবিলাক ফেৰী হয় এই ফেৰীত উঠি আমি পাৰ হ'ম নদীটো আমি এতিয়া মন্দিৰত যাম বাইকো উঠাই দিছে ফেৰীত আমি উঠি গ'লো এতিয়া যাইছো পাৰ হ'ম চাই থাকিব দেই গাইছ নামি আহে তোমাৰ আমি ব্ৰহ্মপুত্ৰ নদী পাৰ হ'লো গাইছ এতিয়া আমি নামিম ফেৰীৰ পৰা আৰু আগলৈ চাই থাকিব দেই গাইছ নামি আহে তোমাৰ তো গাইছ আমি আহি পালো আকৌ ব্ৰহ্মপুত্ৰ নদী এটা পাৰ হ'ব লাগিব সেইটো ব্ৰহ্মপুত্ৰ নদীয়ে আৰু এবাৰ পাৰ হ'ব লাগিব তেতিয়াহে আমি মন্দিৰ দৰ্শন কৰিব পাম চাওকচোন গাইছ এইবিলাক লাইট জ্বলাই আছে তাত এই পাহাৰৰ ওপৰত মন্দিৰ এটা আছে মেইন মন্দিৰটো চাই থাকিব দেই গাইছ আমি এতিয়া থিয় হৈছো ফেৰী অহা নাই নামি আহে তোমাৰ তো গাইছ আমি মন্দিৰ আহি পালো আন্ধাৰ হৈছে সেইকাৰণে ভালকে ভাল হোৱা নাই আৰু ফটোটো কেমেৰাও ভাল নহয় যে গাইছ কি কৰিব এনেকৈ চাওক আৰু সেইটো মেইন মন্দিৰ গাইছ বেছি লাইট দিয়া নাই বাৰু আৰু আছে জাগা বাট আন্ধাৰ কাৰণে নগ'লো তো গাইছ আপোনালোকক আজি মই মন্দিৰ দেখুৱালো ট্ৰাই কৰিব আৰু কিবা ভুললৈ ক্ষমা আৰু মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ গাইজ আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ